নাচিবাগী আনন্দত আত্মহাৰা নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। নগাঁও খ্ৰীষ্টজ্যোতি স্কুল স্পতিভা 2025-2026 শীৰ্ষক বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে ব্যতিক্ৰমী ৰূপত দেখা গ'ল আয়ুক্তগৰাকী। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ খ্ৰীষ্টজ্যোতি স্কুলৰ স্পতিভা 2025-2026 শীৰ্ষক বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আৰম্ভ। পেৰেড, ক্ৰীড়াশৈলী, নৃত্য, গীত আৰু মাৰ্চপাছেৰে মুখৰিত খ্ৰীষ্টজ্যোতি স্কুল প্ৰাংগণ। বিদ্যালয়ৰ প্ৰিন্সিপাল ফাদাৰ ষ্টাৰলাইট, সৰ্বভাৰতীয় চেলভিটৰিয়ান কমিউনিটিৰ প্ৰধান ফাদাৰ জেমছ থাপা, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক ক্ৰীড়া সম্পাদক মৃগাংক SB হাজৰিকাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত উদ্বোধনী ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই সৎ, নিষ্ঠা, একাগ্ৰতাৰে আগবাঢ়ি গ'লে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিবা। আমাৰ ধৰ্ম হ'ব লাগে মানৱ সেৱা, আমাৰ নীতি আদৰ্শত সেৱা আৰু দৃঢ়প্ৰেম জাগ্ৰত হ'ব লাগে। 98% পোৱা মানে শেষ নহয়। 98%ৰ পিছত দৌৰি উজটি খাই জীৱন শেষ হোৱাৰ বহু উদাহৰণ আছে। যি কৰিবা আত্মবিশ্বাসেৰে কৰিবা, সফল হ'বা বুলি সাৱলীল ভাষণ প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। The chief guest will now receive the athletic torch. GS স্পৰ্টিভা আমাৰ খ্ৰীষ্টজ্যোতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নগাঁৱৰ আমাৰ ইতিহাসে আৱৰি ধৰা এখন স্কুল, এখন বিদ্যালয়। আৰু আজি তেওঁলোকে যি এটা সুন্দৰ এটা উপস্থাপন কৰিছে, আজি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে আজি যি পৰিৱেশন কৰিলে তাৰ দ্বাৰা এই বিদ্যালয়খনৰ অকল আপোনাৰ ক্ৰীড়াৰ ক্ষেত্ৰত নহয়, সম্পূৰ্ণ এটা অলৰাউণ্ড এটা তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰতিটো দিশত কি ধৰণে আগবঢ়াই লৈ গৈছে সেই তাৰ আৰু যি তেওঁলোকে এটা ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন কৰিছে, যিমান ডাঙৰ এটা অৱদান আগবঢ়াইছে তাৰ মই শলাগ লৈছোঁ। আৰু অনুষ্ঠানটিৰ মই উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস আৰু মোৰ মনত এটা ভাৱ হৈছে যে আজি এনেধৰণৰ বিদ্যালয়বিলাকত যিখিনি কথা শিকোৱা হৈছে সেইখিনি যদি আমাৰ ভিতৰুৱা গাঁও অঞ্চললৈও যদি আমি লৈ যাব পাৰোঁ, এনেধৰণৰ শিক্ষা বা এনেধৰণৰ ডিচিপ্লিন বা এনেধৰণৰ ক্ৰীড়া বা কালচাৰৰ ক্ষেত্ৰত যিখিনি আছে তেওঁলোকে যিখিনি পৰিৱেশন কৰিলে, মই পুনৰবাৰ আজি এই যোনটো কংগ্ৰিগেশ্যন তেওঁলোকক সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু ফাদাৰ ষ্টাৰলাইটৰ নেতৃত্বত আজি যি দ্ৰুপদ্ৰূপে এই বিদ্যালয়খন উন্নতি কৰিছে, মই বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু মোৰ ভগৱন্তৰ ওচৰত মই এই প্ৰাৰ্থনা কৰিছোঁ যাতে এই বিদ্যালয়খনক তথা আমাৰ নগাঁৱৰ প্ৰতিখন বিদ্যালয়ক, অসমৰ প্ৰতিখন বিদ্যালয়ক শক্তি দিয়ক যাতে এনেধৰণে আগবাঢ়ি যাব পাৰে আৰু শিক্ষাৰ জিউতি যাতে এনেধৰণে বিলাই দিব পাৰে। ধন্যবাদ। The CJS Sportiva for Kids, 3 days ago it started, and today it's the opening ceremony for the youth, CJS Sportiva. Earlier this event was annual sports meet, and then this time we changed the name because we would like to make this name as a very vital one, and so we thought of, yes, let us give a new name. So the new name is CJS Sportiva. As I have already mentioned earlier, the meaning of CJS Sportiva. And this is also the collective effort of all the teachers, non-teaching staff to make this event a very meaningful one. And to get the name, it was a search. And then we thought also of changing the flag. And so today you saw in the ceremony the surrendering of the old flags and then the introducing of the upgraded flags. So this event is meant to put in the mind of the students that it is important to build ourselves fit
and also the sport is one of the curriculum of the school. So this is all what we are focusing, and so the students now, they throughout the week they are enjoying, and also it takes a lot of effort for them to prepare, and they have really done well, and I thank each and every staff, each and every teachers, each and every administrative members who have put their hands together and make this a very successful one. And one more thing is that I feel grateful to the DC sir, Debashish Sharma, who made his time to be with us, and it was a joyous occasion for all of us. Thank you so much.